खुलुमबाय गासिनसिमबो आंनि बिटिआर सोदोब इउटुब चेनेल नायगिरि नोंथांमोननिसिम आङो मैया मोनसे नैबे आंनि बिटिआर सोदोब इउटुब चेनेलाव भिडिअ लानानै फैदोंमोन नाथाय गोबां प्रब्लेमनि थाखाय आं नैबे बिटिआर सोदोब इउटुब चेनेलाव नुजानो हायासै। नोंथाङा जुदि दासिम आंनि नैबे बिटिआर सोदोब इउटुब चेनेलाव गोदानब्ला आंनि चेनेलखौ साबस्क्राइब खालाम, लाइक खालाम, कमेन्ट खालाम आरो शेयार खालाम, लोगोसेनो बेल आइकनखौबो थुनो दाबाव आरो नोंथाङा आंनि भिडिअखौ जोबजासिम नायलांबाय थादो। बे अन्थाइनि मोनसे नेरसोन थागोन। नोंथांमोना खालि भिडिअखौल' नायलांबाय थादो। नोंथांमोना जुदि लाइक खालामाखै, जुदि कमेन्ट खालाम, जुदि नोंथांमोना आंनि चेनेलाव गोदानब्ला नोंथांमोना आंनि चेनेलखौ साबस्क्राइब खालाम। ना मा होनो? नोंथांमोना आं गासै दृश्यखौनो बे मादक नेरसोनखौनो देखायगोन आरो नोंथांमोना जिथु आं अन्थाइनि नेरसोन देखायबाय थादों, बे अन्थाइया दे माबोरैहाय आरो बेखौ माबोरैहाय मा बानायनाय जादों आरो बेनि बागै जों एसे सुंद'बै मिन्थिनो मोनगोन। बेखौ नोंथांमोना नायलांबाय थादो। ना मा होनो? आङो नैबे माधबकामदेबनि बागै नोंथांमोननो देखायनोसै। नोंथांमोना खालि आंनि इउटुब चेनेलखौ नायलांबाय थादों। नोंथांमोना जुदि आंनि इउटुब चेनेलखौ साबस्क्राइब खालामाखै, जुदि लाइक खालामाखै, जुदि नोंथाङा आंनि इउटुब चेनेल जुदि गोदानब्ला नोंथाङा लाइक खालाम, कमेन्ट खालाम, शेयार खालाम, लोगोसेनो बे बेल आइकनखौबो थुनो दाबाव। नोंथांमोना आङो दा नैबे माधबकामदेबनि सोमोन्दै नोंथांमोना माबायदि बे माधबकामदेबा थाखोदों, बेनि थाखाय नोंथांमोना आं मोनसे टपिक लानानै नोंथांनि सिगाङाव नुजाथिफैबाय। नोंथांमोना खोनाल'सो मोनदों। আহোঁতে তোমালোকে ৰাস্তাত কি পালা? খেতি পথাৰ পালা আৰু সোঁতে এটা টিলা পাইছা, ৰঙা টিলা, হয়নে? সেই টিলাটোৰ নাম কি জানানে? নৰসিংহ মতীয়া। এটা সময়ত তাত নৰসিংহ পূজা হৈছিলে, সেইকাৰণে তাৰ নাম নৰসিংহ মতীয়া। তাৰ পৰা আহি তোমালোকে কি পালা? মদন কামদেৱৰ পাহাৰটো। আচলতে এই পাহাৰটো এটা নামাকৰণ আছে। কিছুমানে কয় জীৱানগিৰি আৰু কিছুমানে কয় নহয় মৎস্যধ্বজা পৰ্বত। জীৱানগিৰিৰো এটা অৰ্থ আছে। দি মানে নদী, বান মানে তীৰ্থস্থান আৰু গিৰি মানে পৰ্বত। নদী আছে তলেদি, এইখন তীৰ্থস্থান, এটা পৰ্বতৰ ওপৰত, সেইকাৰণে জীৱানগিৰি বুলি কয়। আৰু কিছুমানে ইয়াক মৎস্যধ্বজা পৰ্বত বুলিও কয়। ইয়াৰ তলেৰে বৈ যোৱা নৈখনৰ নাম কি জানানে? নাজানা? যোগিনীতন্ত্ৰৰ মতে নৈখনৰ নাম শাশ্বতী নদী। শাশ্বতী নদী দেখিলোঁ, এই নদীখনৰ নাম শাশ্বতী নদী। এই টিলাটোৰ নাম কি ক'লোঁ মই? মৎস্যধ্বজা পৰ্বত। আৰু ইয়াতেই মদন কামদেৱ দেৱালয় স্থাপিত। ইয়াৰ চাৰিসীমা এটা আছে। ইয়াৰ চাৰিসীমা পূবে হ'ল বৰনদী আৰু ব্ৰহ্মপুত্ৰ, বৰনদী আৰু ব্ৰহ্মপুত্ৰ, আৰু পশ্চিমে হ'ল ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, আৰু উত্তৰে হ'ল ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, আৰু দক্ষিণে হ'ল লটুৱানাচা পৰ্বত নাইবা বৰ পৰ্বত। লটুৱানাচা শব্দটো কেনেকৈ আহিল? এই পৰ্বততে বেউলাই নৃত্য নাটিকা কৰি শিৱক সন্তুষ্ট কৰিছিল লক্ষীমধৰৰ জীৱন দানৰ কাৰণে, আৰু তেতিয়া শিৱ সন্তুষ্ট হৈ লক্ষীমধৰক জীৱন দান দিছিল। সেইকাৰণে সেই পৰ্বতৰ নাম লটুৱানাচা পৰ্বত। এই স্থাপনাখন কোনে নিৰ্মাণ কৰিছিল তাৰ সঠিক মানে যিটো আমাৰ উত্তৰ, এইটো পোৱাটো বহুত কঠিন। কাৰণ
1979লৈকে ইয়াত তোমালোকে যিমান শিলা ভাস্কৰ্য দেখিবলৈ পাইছা এইবিলাক মাটিৰ তলত অনাদৃতভাৱে সিঁচৰিত হৈ পৰি আছিল। সেই সময়ত ইয়াত বাঘৰ খুব অত্যাচাৰ আছিলে। বহুকেইজন লোক ইয়াত বাঘৰ হাতত নিধন হৈছে। চাৰিওফালে পৰ্বত দেখিছোঁ তাতে, আৰু অত্যন্ত অৰণ্য আছিল। ইয়ালৈ অহা কোনো ৰাস্তা ঘাট নাছিলে, কোনো ঘৰ নাছিল ইয়াত। এই মূল মন্দিৰটোৰ ওপৰত এখন ভঙা টিঙৰ চালি আছে, তাকো পোতা ফুটা নহয়, শিলেৰে গেটাচ দিয়া ফুটা। আৰু 1959 আমি কাৰ্যভাৰ লৈ ইয়ালৈ আহি যেতিয়া আমি কাৰ্যভাৰ ল'লোঁ, তেতিয়া আমি দেখি আচৰিত হৈছিলোঁ যে এই দেৱালয়খন যদি এনেকৈ সদায় পৰি থাকে, আমিও যদি একো নকৰোঁ, তেতিয়াহ'লে এইখন দেৱালয় আকৌ মাটিৰ তলতে এনেকৈ পৰি থাকিব। এই উদ্দেশ্য আগত ৰাখি আমি ভাবিছিলোঁ যে ইয়াক ৰাইজৰ মাজলৈ নিবই লাগিব। সেই উদ্দেশ্যৰে আমি তেতিয়াৰ শিক্ষামন্ত্ৰী লক্ষ্যধৰ চৌধুৰীদেৱৰ, বৰ্তমান তেখেত নাই, স্বৰ্গীয় হৈছে, তেখেত মৰিছে, গতিকে তেখেতৰ স্বৰ্গতেই বাস হওক, তেখেতৰ 20,000 টকা অনুদানেৰে আমি 3খন গাঁৱৰ 21টা চুবাৰ মানুহক লগত লৈ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আগদলা জুনৰু হৈ গোটেই ৰাস্তা চোৱা মদন কামদেৱৰ উপলক্ষে আমি নিৰ্মাণ কৰি উলিয়াইছিলোঁ। আমাক সময় লাগিছিল 45 দিন, খৰচ হৈছিল মাত্ৰ 8,000 টকা। ৰাহি টকাত আমি দক্ষিণ ফালে থকা এই পুৰণা ঘৰটো নিৰ্মাণ কৰিছিলোঁ। আৰু এই ঘৰতে কৰ্মচাৰী ৰাখি প্ৰত্নতত্ত্ব বিভাগৰ ডাইৰেক্টৰ ডক্টৰ প্ৰদীপ শৰ্মা, তেখেতো নিধন হৈছে। তেখেতৰ জৰিয়তে ইয়াত 1982ৰ পৰা খনন কাৰ্য আৰম্ভ হৈছিল। এই মূল মন্দিৰৰ ইয়াৰ পৰা 300 মিটাৰ ভিতৰলৈকে খনন হৈছিলে। এই বস্তুটো এতিয়ালৈকে লগোৱাও নাই, একো নমোৱাও নাই, এইটো এনেকৈয়ে আছে। কিন্তু 1980ত এজনী তোমালোকৰ নিচিনা যুৱতী জকিছিল, ভগৱান লম্বিছিল তেওঁৰ গাত। তেওঁ কৈছে যে ইয়াৰ ভিতৰত প্ৰায় 6 ফুট তলত বিষ্ণুৰ সোণৰ মূৰ্তি আছে আৰু মূল থাপনা তলত আছে। তেতিয়াহ'লে ওপৰৰ থাপনা যিখন আছে সেইখন কেনেকৈ আহিল ইয়ালৈ? তোমাৰ যেতিয়া সতীদেহ ত্যাগ কৰা হৈছিল, তেতিয়া শিৱ তপস্যাত পৰিছিল, আৰু সেই তপস্যা ভাঙিবলৈ দেৱতাসকলে এখন সভা পাতিছিল। কিন্তু কোনো দেৱতাই শিৱৰ তপস্যা ভংগ কৰিবলৈ আগবাঢ়ি অহা নাছিল। তেতিয়া কি কৰিলে? বিষ্ণুই উপায় নাপায় তেওঁৰ মানস পুত্ৰ মদনক নিক্ষেপ কৰিলে, কাৰণ মদনে পঞ্চশৰ মাৰিব জানে আৰু কামশৰে মাৰিব জানে, আৰু এই কামশৰৰ জৰিয়তে শিৱৰ তপস্যা ভংগ কৰিছিল। আৰু শিৱৰ কোপত পৰি তৃতীয় ছবিটো যেতিয়া তেখেতে মেলি দিছিল, তেতিয়া একুৰা জুই ওলাই পেলাই মদনক পুৰি ভস্মীভূত কৰিছিল। তেওঁৰ পত্নী ৰতী দেৱী আহি পেলাই শিৱক ক'লে যে প্ৰভু, মোৰ স্বামীৰ গাত একো দোষ নাই, মই সতী নাৰী, মোৰ স্বামীক যে আপুনি হত্যা কৰিলে মই বিধৱা হ'ব লাগিব, কিন্তু মই সতী নাৰী কেনেকৈ বিধৱা হ'ম? আগত আৰু ইয়ালৈ আহোঁতে শিৱক সেই পাহাৰটো লুকাই থাকিব দিছিল উত্তৰ ফালে। তেতিয়া সেইকাৰণে সেই পাহাৰটোৰ নাম গোপেশ্বৰ পাহাৰ। আৰু কামাখ্যা দেৱী ইয়ালৈ আহিছিল